আজি ইয়াতে 32 টোটেল 32 বেগ সুপাৰি ডিসপোজ কৰা হৈছে এটু কেস আছিলে আমাৰ সিমলটাপু ওপি এসআই তেওঁৰ সিমলটাপু আউটপোষ্টৰ আইসি তেওঁৰ ৰিকুৱেষ্ট মতে স্যাম্পলও কালেক্ট কৰা হৈছিল আৰু সেইখিনি পঠিওৱা হৈছিল ষ্টেট পাব্লিক হেলথ ল্যাবৰেটৰী ৰিপৰ্টখিনি আহাৰ পিছত এটু ফৰৱাৰ্ড কৰা হৈছিল তেওঁলোকক আৰু কোৰ্টৰ অৰ্ডাৰ মতে আজি টোটেল 32 বেগস ডিসপোজ কৰা হৈছে ইয়াতে সুপাৰি